Hello guys, Nilu vlogs লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই বেজবস্তা বনাব ওলাইছো। তাৰ বাবে মই এয়া এটা বাউল লৈছো আৰু ইয়াত মই 1.5 বাটি সুজি লৈ লম। এয়া সুজি লৈ লৈছো আৰু এইটো বাটিৰে মই আধা বাটি চেনি মিক্সি জাৰত পাউডাৰ কৰি লৈছো, সেইখিনিও দি দিছো। এয়া গোটেইখিনি এতিয়া ভালদৰে মিলাই ল'ব লাগিব। এনেকৈ মই মিলাই লৈছো আৰু ইয়াত মই অকমান ইলাচি পাউডাৰ আৰু অকমান নিমখ লৈ লৈছো। এয়া নিমখটো আপোনালোকে জোখত দি দিব আৰু এচামুচ মই এইটো চামুচেৰে ৰিফাইন অইল দিছো। আপোনালোকে বাটাৰো ল'ব পাৰে আৰু এইখিনি আকৌ মই ভালদৰে মিলাই ল'ব লাগিব। এয়া মই মিলাই লৈ আছো। এনেকৈ আপোনালোকেও মিলাই লৈ ল'ব আৰু ইয়াত মই এইটো বাটিৰে এবাটি গাখীৰ লৈছো। গাখীৰটো বেছি গৰম নল'ব, গাখীৰখিনি অকমান কম গৰমে ল'ব আৰু ভেনিলা এছেন্স দিছো, এইটো অপচনেল হয়, নিদিলেও নাই। আৰু এইখিনি মই ভালদৰে মিলাই মই 10 মিনিটৰ কাৰণে ঢাকি থৈ দিছো আৰু আনপিনে মই আন এটা বাউল লৈছো। ইয়াত মই এচামুচ ঘিউ দিছো। ঘিউখিনিও মই হাতেৰে ভালদৰে চাৰিওফালে মিলাই ল'ম। আপোনালোকে ব্ৰাছেৰে ল'ব পাৰে, মই হাতেৰে দি দিছো আৰু অকমান সুজি মই ছটিয়াই দিম। এয়া আৰু আনপিনে মই গেছত চচপেন এটাত আধা বাটি চেনি দিছো আৰু আধা বাটি পানী দিছো। এইখিনি মই চেনিৰ মিশ্ৰণ বনাই ল'ম আৰু অকমান মই নেমু এটুকুৰা সৰু কাটি লৈ লৈছো, এইখিনিও দি দিছো আৰু এইফালে মোৰ 10 মিনিট হৈ গ'ল। এয়া হৈ গৈছে। এইখিনি মই বাউলটোত লৈ লৈছো আৰু ভালদৰে চাৰিওফালে মই এনেকৈ সমান কৰি দি দিম আৰু মই চাৰিকোণীয়া কৰি দিম আৰু এইপিনে মই নেমু টুকুৰাটো গুচাই দিছো আৰু এইফালে কাটিও দিছো। এয়া আৰু ডেকৰেশ্যনৰ কাৰণে মই কাজু লৈ লৈছো। আপোনালোকে বেলেগ বস্তু ল'ব পাৰে, মই কাজুৱে লৈছো আৰু এতিয়া মই অভেনত দি দিছো 3 মিনিটৰ কাৰণে। এয়া মোৰ বেক কৰা হৈ গ'ল। ইয়াৰ ওপৰত মই চেনিৰ পানীৰ মিশ্ৰণখিনি মই দি দিছো। এইখিনি এতিয়া ঠাণ্ডা হ'বলৈকে দিম। ঠাণ্ডা হ'লে মই আপোনালোকক কাটি দেখুৱাম। এইটো সঁচাকৈ খাবলৈ খুব টেষ্টি হয়, আপোনালোকে এবাৰ ঘৰত বনাই খাই চাবচোন, খুবেই টেষ্টি হয়। আৰু মোৰ ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ।